গম পাইছ না আমি পঢ়া শুনা শেষ কৰিছো তাৰপিছত একো কাম চামো নকৰো ঘৰৰ দায়িত্বও আহিছে কি কৰিম ফিউচাৰত কিবা ভাবিছ না পঢ়া শুনাটো শেষ হৈ গ'ল কালি পৰহি তই বিয়াও পাতিবি সেইটো পিছৰ কথা সেইটো বাৰু পিছৰ কথা কিন্তু মানে আমি ফিউচাৰত কৰিম কি আমাৰতো ইনকামৰ একো চ'ৰ্চো নাই সেইটো ভাবিবলগীয়া কথা সঁচা বহুত ভাবিবলগীয়া কথা এইটো নহ'লে আমাৰ কেৰিয়াৰ চেছ কাম এটাই কৰো নেকি अरे बाप रे आज मूड नहीं कर रहा इस फोन उठाकर थोड़ा इंस्टाग्राम पे रिलैक्स करता हूँ मोदी को हम लोग वोट नहीं ৰচোন ৰিলটো বন্ধ কৰ কচোন বতৰটো কি মজা দেখিছ নাই মজা এইটো বতৰত গেম খেলি কেনেকা লাগিব মজা লাগিব এইটো বতৰতে গেম খেলে ন মানুহ ক'ত খেলিব পৰা যায় খেলিবলৈ জাগা এটা ধুনীয়া হ'ব দুগনুগুণ্ডাৰ ঘৰত মজা লাগিব একেবাৰে তাৰ ঘৰত একেবাৰে ফ্ৰেছ মাইণ্ডত বহি ধুনীয়াকে বিচনাত একেবাৰে গেম খেলি বল মজা লাগিব বে যাম কি হৈছে ন ইয়াত কি হৈছে ন তোৰ আৰে কচোন কি হৈছে ক'লে কি হয় তোৰ নকলে আমি কেনেকা গম পাম কৈছো ন একো হোৱা নাই কেলে সুধি থাকো क्या दाल में कुछ काला है दाल में काला नहीं पूरा डाली ही कुला कुला है हे स्मृति बोले जे मुख खुंडा मारि थैছে তই বুজি নাপাবি বহুত বেয়াকে লাগিছে ব্ৰেকআপৰ কাহিনী নেকি এইবোৰ বহুত কাহিনী এনেকৈ ক'ব নোৱাৰে এনেকাতো ক'ব পাৰে বল বল যা বল ये जो दुख है ना खत्म करी আহিমা अरे बाप रे কি ব্ৰেন বেটি অটো হি ক'ত থাকিলে ন এতিয়াহে ষ্টৰীটো ওলাব মুখৰ পৰা মজা লাগিব মন গৈ আছে নহয় হবৰে হব তই বহুত খালি আৰু নালাগে নালাগে বুজি নাপাও বাই আৰে নাই খতম হবৰে তই বুজি নাপাও কেনে কি হৈ আছে তই তোৰ দুখবোৰ ক'লেহে আমি বুজি পাম তেতিয়াহে আমি কিবা সহায় কৰিব পাৰিম তাৰ কাৰণে আমি নিজকে চেঞ্জ কৰি পেলাইছিলোঁ একো বেয়া কাম কৰা নাছিলোঁ একো বেয়া বস্তু খোৱা নাছিলোঁ কিন্তু তাই এৰি থৈ গৈছিল এতিয়া চব খাম চব কৰিম নাই 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 মোৰ দুখ অঁ इसे कहते हैं प्रेम का जादू ये सब उन लौंडिया की वजह से हो रहा है मजा आ गया भाई এই বুকুখন তাই ভাঙি গৈছে এদিন নহ'লে এদিন গম পাইছ মোৰ দুখ এইটো নহয় যে তাই মোক বিশ্বাস নকৰে কিন্তু দুখ এইটোৱে যে সেই চুতীয়াটোক তাই বিশ্বাস কৰিছে বে মোক ৰাখি এই কাৰণে কৈছিলো আতংকবাদী কি প্ৰেম কাহিনী নেই আৰু কৰ প্ৰেম
जुगनू डনৰ যোনটো এইখন দিল নহয় নে টুকুৰা টুকুৰা হৈ যা ৰহা হে দুখ লাগিছে বহুত দুখ লাগিছে মই ঝপিয়াই দিম বে প্ৰেম নকৰিবা প্ৰেম নকৰিবা বে ধ্বংস কৰি দিয়া মানুহ সেইটো কাৰণে মই প্ৰেমে নকৰোঁ তোক কেলা কোনোবাই ভাও দিব লাগিব ন অসমৰ গাঁৱে ভূঞে যুৱ প্ৰজন্ম প্ৰেম নামৰ বেমাৰৰ পৰা আতংকিত হৈ আছে এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অনুগ্ৰহ কৰি বাচি থাকক সতৰ্ক থাকক ধন্যবাদ